ল'ৰাবোৰক কৈছে দেই, প্ৰেমত ব্ৰেকআপ হোৱাৰ পিছত মদৰ বটলত হাত নহয়, কামত হাত দিবা। মদাই হ'লে তাই এদিন হাঁহিব, কিন্তু কাম কৰি যদি তোমাৰ উন্নতি হয়, তাই এদিন কান্দিব। আনৰ দুখ সিহঁতেহে বুজিব শিকে, যিয়ে নিজৰ দুখ লুকুৱাই হাঁহিব শিকে। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা প্ৰকৃত সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰো আৰু অকলে নিজনত হাঁহিব নোৱাৰো।